নমস্কাৰ। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 মে 2026। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এই খবৰসমূহ যুগুত কৰা হৈছে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। প্ৰথমটো খবৰ, আজি অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা। এইবাৰ কাৰ দখললৈ যাব দিছপুৰৰ ৰাজপাট। আজি নিৰ্ণয় হ'ব ৰাজ্যৰ 126টা সমষ্টিৰ প্ৰাৰ্থীৰ ভাগ্য। আৰু ইয়াৰে কেইবাটাও সমষ্টিত হ'ব হাই ভল্টেজ যুঁজ। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। কাৰ দখললৈ যাব এইবাৰ দিছপুৰৰ ৰাজপাট? বিজেপি নে কংগ্ৰেছে দখল কৰিব ৰাজপাট? কোনে চৰকাৰ গঠন কৰিব? কিছু সময় পিছতে জল পটপট হৈ পৰিব। NDA নে বিৰোধী ঐক্যই এইবাৰ শেষ হাঁহি মাৰিব, তাক লৈ এতিয়া ৰাজ্যজুৰি চৰ্চা। ৰাজ্যৰ 126টা সমষ্টিৰ ভিতৰত কেইবাটাও সমষ্টিত দেখিবলৈ পোৱা যাব তীব্ৰ প্ৰতিদ্বন্দ্বিতা। ইয়াৰ মাজত উল্লেখযোগ্য সমষ্টি হৈছে যোৰহাট সমষ্টিত হিতেন্দ্ৰনাথ গোস্বামী বনাম গৌৰৱ গগৈৰ মাজত হ'ব তীব্ৰ প্ৰতিদ্বন্দ্বিতা। দিছপুৰ সমষ্টিত হ'ব ত্ৰিকোণীয়া যুঁজ। প্ৰদ্যুৎ বৰদলৈ, মীৰা বৰঠাকুৰ আৰু জয়ন্ত কুমাৰ দাসৰ মাজত হ'ব তীব্ৰ প্ৰতিদ্বন্দ্বিতা। তিতাবৰত ধীৰাজ গোৱালা, প্ৰাণ কুৰ্মী আৰু ভাস্কৰ বৰুৱাৰ মাজত দেখিবলৈ পোৱা যাব তীব্ৰ প্ৰতিদ্বন্দ্বিতা। মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মী বনাম জ্ঞানশ্ৰী বৰাৰ মাজত হ'ব তীব্ৰ প্ৰতিদ্বন্দ্বিতা। শিৱসাগৰত কুশলদৌৰী বনাম অখিল গগৈৰ মাজত হ'ব তীব্ৰ প্ৰতিদ্বন্দ্বিতা। খোৱাং সমষ্টিত চক্ৰধৰ গগৈ বনাম লুৰিণজ্যোতি গগৈৰ মাজত হ'ব তীব্ৰ প্ৰতিদ্বন্দ্বিতা। এই সমষ্টিকেইটা ৰাজ্যৰ আটাইতকৈ চৰ্চিত সমষ্টি। এতিয়া লক্ষণীয় হ'ব এইবাৰ কোনে দখল কৰে দিছপুৰৰ ৰাজপাট। পৰৱৰ্তী খবৰ, ফলাফলৰ পূৰ্বে হৰ্চ ট্ৰেডিঙৰ আশংকাত ভুগিছে বিৰোধীৰ জয়ী হোৱা প্ৰাৰ্থীক তাৎক্ষণিকভাৱে গুৱাহাটীত উপস্থিত হোৱাৰ নিৰ্দেশ শীৰ্ষ নেতৃত্বৰ। যিসকল প্ৰাৰ্থী জয়ী হ'ব তাৎক্ষণিকভাৱে গুৱাহাটীত উপস্থিত হ'ব লাগিব সেই প্ৰাৰ্থীসকল। ফলাফলৰ পূৰ্বে হৰ্চ ট্ৰেডিঙৰ আশংকাত ভুগিছে বিৰোধীৰ জয়ী হোৱা প্ৰাৰ্থী তাৎক্ষণিকভাৱে উপস্থিত হ'ব লাগিব গুৱাহাটীত। আৰু জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীৰ সৈতে ইতিমধ্যে আছে এগৰাকীকৈ APCCৰ প্ৰতিনিধি। এই প্ৰতিনিধিক ইতিমধ্যে নিয়োগ কৰিছে APCCৰ শীৰ্ষ নেতৃত্বই। আৰু জয়ী হোৱা প্ৰাৰ্থীসকলক বিশেষ বিমান যোগে কৰ্ণাটকলৈ লৈ যোৱা হ'ব পাৰে। পৰৱৰ্তী খবৰ, আজি ৰাজ্যজুৰি ড্ৰাই ডে ঘোষণা। ভোট গণনাৰ বাবে আজি ৰাজ্যজুৰি ঘোষণা কৰা হৈছে ড্ৰাই ডে। আজি সুখতো নাপাব মত, দুখতো নাপাব মত। আজিৰ দিনটোত সমগ্ৰ অসমত বন্ধ থাকিব সকলো মদৰ দোকান। পৰৱৰ্তী খবৰ, পিতৃক অশালীন অত্যাচাৰ পত্নীৰ। মানসিকভাৱে ভাগি পৰি নিজৰ জীৱন শেষ কৰি দিলে এগৰাকী যুৱ দণ্ডাধীশে। আৰু এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। নিজৰ লগত থকা পিতৃক অমানসিক আচৰণ পত্নীৰ। মানসিকভাৱে ভাগি পৰি নিজৰ চৰকাৰী বাসভৱনত আত্মহনন ন্যায়িক দণ্ডাধীশৰ। দিল্লীৰ ছফদৰজঙত প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ অমন কুমাৰ শৰ্মাৰ আত্মহনন। বয়স আছিল মাত্ৰ 30 বছৰ। অভিযোগ অনুসৰি পত্নীয়ে তেওঁৰ পিতৃক ঘৰৰ পৰা ওলাই যাবলৈ কৈ অত্যাচাৰ চলোৱাৰ বাবে হতাশাত ভাগি পৰিছিল ন্যায়াধীশ অমন শৰ্মা। পৰৱৰ্তী খবৰ, 100খন আসনত জয়ী হৈ এইবাৰ NDAয়ে চৰকাৰ গঠন কৰিব অসমত। স্বাধীনোত্তৰ অসমত ঐতিহাসিক জয়লাভ কৰিব বিজেপিয়ে। ফলাফল ঘোষণাৰ পূৰ্বে এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। পৰৱৰ্তী খবৰ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে যাতে ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক ভাল নহয়, দুয়োখন দেশৰ সম্পৰ্ক বেয়া হওক। এখন চুবুৰীয়া ৰাষ্ট্ৰক লৈ ভাৰতৰ এগৰাকী দায়িত্বশীল ৰাজনৈতিক নেতাই মুকলিকৈ কৰা এনেকুৱা মন্তব্য চিন্তনীয়। আৰু ই দুখন ৰাষ্ট্ৰৰ কূটনৈতিক সম্পৰ্কত প্ৰভাৱ পেলায়। এছিয়া টাইমছত এই মন্তব্য বাংলাদেশৰ বিশিষ্ট সাংবাদিক ফয়জুল মাহমুদৰ। পৰৱৰ্তী খবৰ, বিজয় উৎসৱ পালন কৰিবলৈ সাজু ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱন। অসমবাসীলৈ আন্তৰিক ধন্যবাদ।
ফলাফল ঘোষণাৰ প্ৰাক মুহূৰ্তত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত লগোৱা হ'ল এই হোৰ্ডিং। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। ইৰাণক পুনৰ আক্ৰমণৰ ভাবুকি মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। বেয়া আচৰণ কৰিলেই আক্ৰমণত ভুগিব লাগিব ইৰাণ। আৰু ইপিনে যুদ্ধবিৰতিৰ পৰিৱৰ্তে 30 দিনত স্থায়ী সমাধানৰ প্ৰস্তাৱ ইৰাণৰ। পৰৱৰ্তী খবৰ, ব্ৰিজভূষণ চৰণ সিঙে মোৰ ওপৰতো যৌন নিৰ্যাতন চলাইছিল। বিজেপিৰ প্ৰাক্তন সাংসদ তথা ৰেছলিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ প্ৰাক্তন অধ্যক্ষ ব্ৰিজভূষণ চৰণ সিঙৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে মুখ খুলি এই বিস্ফোৰক মন্তব্য মল্লযুঁজাৰু ভিনেশ ফগাটৰ।